সদতিলৈকে ইংৰাজী নতুন বছৰৰ লগতে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই আপাহতে জাতীয় সাংস্কৃতিক বৰভেটি অসম তিনিচুকীয়া জিলা সমিতিক ধন্যবাদ জনাইছোঁ আমাক এইকণ সুযোগ প্ৰদান কৰাৰ বাবে আৰু আগবঢ়াই নিব লৈছোঁ মোৰ কবিতা ভিন্নয়। কবিতা আহে আহে কবিতা কুহে কুহে কবিতাই দি যায় অন্তৰৰ নিভাঁজ আমেজ দি যায় এক স্বপ্নতাৰ গতিপথ। সেই স্বপ্নতাৰ গতিপথত এয়া মঞ্চত কবিতা ভিন্নয়ৰে আপোনালোকৰ সন্মুখত ৰিমঝিম গগৈ কবি হেম বৰুৱাৰ দ্বাৰা বিৰচিত কবিতা মমতাৰ চিঠি। আপোনালোকে উপভোগ কৰিছে কবিতা ভিন্নয়ৰে মমতাৰ চিঠি। কবি হেম বৰুৱাৰ দ্বাৰা বিৰচিত কবিতা মমতাৰ চিঠি। হেম বৰুৱাৰ মমতা চিঠিয়ে দি যায় কাৰোবাৰ অন্তৰত এক বেদনাযুক্ত খবৰ। দি যায় এখন ভঙা হৃদয় বুঢ়ালুই তৰ ফেনে ফুটুকাৰে ভৰাৰ খবৰ। দি যায় গাঁওখনৰো খবৰ আৰু দি যায় আইতাৰ কণী ছাগলীজনীয়ে দুটাকৈ পোৱালি দিয়াৰ খবৰ। If you are coming down through the narrows of the river, please let me know beforehand and I will come out to meet you edge for edge, চৌফোচা এজাৰ পাওঁ। মৰম চাওঁ চিনটোটা এয়া মমেডাম জনাই দিছে। বহু দিনৰ মূৰত তোমালৈ চিঠি লেখো বুলি। বাহিৰৰ উৰুমা বতাহ চাগে মমডাল আহি কোবাইছেহি। চাওঁ খিৰিকীখন চপাই দিওঁ। 7 বছৰৰ আগৰ কথাবোৰ তোমাৰ বাৰু মনত আছেনে? আমি যে নতুন জীৱনটোৰ পাতনি মেলিছিলোঁ। মোৰ গাত সেই অচিনাকি নিচা বাৰুকৈয়ে লাগিছিল। সিদিনা আছিল কাতিৰ কুঁৱলীহনা এটি পদূলি তলহৰা শেৱালিব উপচি আছিল আৰু সন্ধিয়া মই তোমালোকৰ ঘৰলৈ নকৈ আহিবৰ দিনা আকাশৰ মেঘৰ মহলত হালধীয়া জন্তু নাওখন আমাক চেৰিয়াই মাতিছিল। মই লোৱা সমানৰ ৰঙা ৰিহাখনলৈ তুমি বাৰু কেনেকৈ থৰে তধা লাগি চাইছিলা? মোৰ কেনে লাগিছিল জানা? তুমি যেন বিদেশত আলোকৰ
সেইদিনা মন সাগৰত মোৰ এৰি অহা আৰু অনেক ধৰ সপোনো জাগিছিল। তোমাৰ জানো এইবোৰ কথা মনত নাই? আমাৰ দেউতাই যে চিঠিত লিখিছিল, তই নতুন ঘৰত হাঁহি মাতি থাকিবি। মোৰ যে সকলোবোৰ পুৰণা সাধু যেনেই লাগে। দেউতাৰ বছৰীয়া হৈ গ'ল, তোমাৰ বাবুল এতিয়া বৰটো হৈছে বুজিছা। তাৰ ওপৰ পাৰি ডালিম গুটি যে তাৰ টোপনি বুজিছে। কেতিয়াবা মোৰ যে ইমান খং উঠে নহয়। তুমি সিও বজাৰৰ পৰা মোৰে বগা হাতযোৰলৈ এনেদৰে তধালৈকে চাই থাকিল। বজাৰৰ পৰা এযোৰ কাপোৰ চিলাই নহয়। বাবুল এতিয়া বৰটো হৈছে বুজিছা। সি ডাঙৰ হ'লে তাক স্কুলত নাম লগাই দিম। সি স্কুলত থকা সময়খিনি মোৰ যে বুকুত উদৰ হৈ থাকিব ভাই। আৰু কি লিখিম তুমি যিদিনা উভতি আহিবা আগতে একো জনাবলৈ নাপাহৰিবা দেই। মোৰ বুকটো এৰি ভতি আহি গ'ল। তাৰ বুকুৰ পৰা যিদিনা উভতি আহিবা আগতীয়াকৈ জনাবলৈ নাপাহৰিবা দেই। এইবাৰ বুজিছা, মাঘ বিহুৰ মেজি জুইকুৰা বৰ ৰঙাকৈ জ্বলিছিল। আমাৰ আইতাৰ কলি ছাগলীজনীয়ে দুটা পোৱালি জগিছে। এটা বগা আনটো বগা।